নমস্কাৰ জুৰিজিয়ান ব্লগছলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে, মোৰো ভাল। আৰু মই আছোঁ অন্য এটা ৰূপত, মানে মই আছোঁ মাৰ ঘৰত। মাৰ ঘৰত অহা দুদিনমান হ'ল। দাদাৰৰ বাৰ্থডে আছিলে, যোৱাকালি গ'ল। আৰু আজি মই এতিয়া ঘৰতে আছোঁ। এতিয়া আপোনালোকক আজি এটা মই বস্তু দেখাম, এখন ৰেষ্টুৰেণ্ট দেখাম। আমাৰ গুণুৰ লগত যাব ওলাইছোঁ। গুণু ক'ত যাবা? অপু মামা। আমি অপু মামাৰ তাতে যাম ন। একদম মাত তাত বহি গৈছে ঘৰত আহি, যে পানীটো অকণমান চেঞ্জ হ'ল, সেইকাৰণে মোৰ একদম মাতটোৰ অৱস্থা নাই। আৰু আমি গৈ থাকোঁ, আপোনালোককো দেখাই আছোঁ। ৰাস্তা ঘাটবিলাকতো ধুনীয়া ধুনীয়াই, আৰু ৰেষ্টুৰেণ্টখনো বহুত ধুনীয়া। এয়া চাওকচোন ৰেষ্টুৰেণ্টখন কেনে এটা মজা বনাইছে, সজাইছে। এয়া একদম জাপি চাপি ধুনীয়াকৈ দিছে, আৰু এইবিলাক ধুনীয়াকৈ সজাইছে। সি আচলতে বহুত কষ্টেৰে বনাইছে। আচলতে সৰুৰ পৰা সি নিজে পৰিণীতা ৰেষ্টুৰেণ্টত বহুত কষ্ট কৰি সি নিজে শিকিছে, শিকি পেলাই নিজে এইখন ৰেষ্টুৰেণ্টখন দিছে। সি বিবাহিত বৰ্তমান, আৰু তাৰ পত্নীও আছে। সিহঁতে ইয়াতে আছে। আগতে আমাৰ কাষৰ খুৰাৰ ল'ৰা, যিহেতু আগতে ওচৰতে আছিলে আমাৰ ঘৰৰ একদম লগালগে। আপোনালোকক দেখুওৱা নাই এইবিলাক মই। আৰু ইয়াতে তাৰে গাড়ী মটৰবিলাক অহা যোৱা কৰি আছে, যিহেতু সেইবাবে আপোনালোকে অকণমান চাউণ্ড পাব। তথাপিও একো নাই, মই তাক দেখাই আছোঁ কি কি কৰিছোঁ। এইফালে ৰেষ্টুৰেণ্টখন একদম দিছে, বনাই আছে। আৰু এইফালে আছে পুখুৰীটো ধুনীয়াকৈ। আৰু এইফালেও মানুহ চানুহ বহিব পাৰে। আগফালেতো আপোনালোকক দেখালোৱে, আগফালেও তেনেকৈ বহিব পৰা ঠাই আছে। আৰু এনেকৈ ভিতৰ ফালেও এনেকুৱা আছে। মই সকলোবিলাক দেখাই একদম দেখিছে। এইফালে বাৰু ইহঁতৰ বস্তু চস্তু থোৱা আছে। এনেকৈ ইয়াতো বহিব পাৰে, কোনোবাই বহিলে। এনেকৈ ইয়াতে বাঁহৰে বনাইছে। এইবিলাক ধুনীয়াকৈ বনাইছে। বহুত বনাইছিলে আগতে, কিন্তু মই এইবিলাক দেখুওৱা নহয়, যিহেতু ব্লগ কৰিব অহা নাছিলোঁ। আৰু এইফালে একদম পিছফাল, এইফালে আমাৰ গুণু একদম ঘূৰি পাখি সকলোবিলাক এই মুৰ্গীৰ লগত লাগি আছে। চাওক ধুনু পুখুৰী আছে, নাযাবা। তো এয়া হৈছে মোৰ খুৰাৰ ল'ৰা। আচলতে নাম আমি মৰমতে ইয়াক অপু বুলি মাতোঁ, কিন্তু তোমাৰ নামটো বিশাল হয় না? বিশাল। এইখন ৰেষ্টুৰেণ্টখন খোলা কিমান বছৰ হ'ল? এখন খোলা জুলাইৰ 12 তাৰিখে। আগতে ফেন আছিল ফুটবল। এতিয়া এখানে কৰি আছোঁ, আৰু ভৱিষ্যতে এখানে থাকিব। যদি আৰু উন্নতি বেছিকৈ বাঢ়ি একদম ভাল হয়, তেতিয়াহ'লে আৰু ইয়াতকৈ আৰু বেছি ভাল কৰিব। গতিকে আপোনালোকে আহিব লাগিব ৰেষ্টুৰেণ্টখনত, ভাল হ'ব। আৰু বেচেৰাটো বহুত কষ্ট কৰি একদম দিনে ৰাতি কষ্ট কৰি এনেকৈ হেৰি হৈছে, আৰু এইখিনি উন্নতি কৰিব পাৰিছে। খবৰটো কৈ দিয়া তোমাৰ। খবৰ ভাল, মজা। আজি সৰস্বতী পূজা বুলি অলপমান চাব যাব লাগিব, চাব লাগিব দুই এটা। ষ্টাইল চাওক, তাৰ গলে চাব নে কাণে চাব, হাঁহিয়ে চাব নে তাৰ বডিয়ে চাব, সকলোবিলাক একদম ধুনীয়া লগা। আৰু একদম আচলতে তাৰ সৰুৰ পৰা কিবা হেৰি, আৰু তোমাৰ আৰ্মি সোমাব বৰ ইচ্ছা আছিল ন? পঢ়াটো যিহেতু ইচ্ছা আছিল। একো নাই, এনেকৈ একদম ওপৰলৈ উঠি যাব। মই যিহেতু আশীৰ্বাদ দিছোঁ বেছিকৈ, একদম ভাল হ'ব। কি হ'ল, সৰুৰে কথা এটা কওঁ। ইয়াৰ বয়সটো এতিয়া সৰু হৈছিল, আৰু মোক আমাৰ চোপাটোত ছোৱালী মানুহ নাই, আৰু ময়ে ছোৱালী, ময়ে ছোৱালী। সেইকাৰণে ইহঁতে কি কৰে, মোক একদম পূৰা ইহঁতৰ লগতে মই দিনটো খেলি থাকোঁ। একদম ঝুলনা চুলনা বনাবা, আমি সৰু সৰু যে বাতি আছে, পকৰা আছে, ভাত চাত বনাই এনেকৈ ৰং খেলি থাকোঁ। আৰু ই কি কৰিছে, এদিন তাৰ মই এনেকৈ খেলি থাকোঁতে এই পঞ্চৰে কাৰ্টুন যে মাছ চাছ থয়, আৰু সেই এটা কাৰ্টুন অকণমান ইমানমান ভাঙিছিলোঁ। ভাঙোতে তাৰ খঙতে ই মোক কি কৰিছে, 3 টকা এটা দিব লগা হৈ গৈছে তাত। মই সেইটো সময়ত মই কি কৰোঁ, স্কুলত যদি মই 2 টকামান নিওঁ, তাৰে 1 টকামান খাই 1 টকামান তাৰ কাৰণে লৈ আহোঁ। সি মোক বাটত জেৰা কৰি ধৰি ৰাখে। তাক পইচাটো লাগবই, যেনেকৈ কি নহওক লাগবই।
মই সেইকাৰণে তাৰ কাৰণে লৈ আহোঁ। সি এতিয়া খাই মানে ৰখাব পৰা নাই। তাৰমানে 1 টকাটো লৈ আহোঁ আৰু সেনেকৈ 3 দিন মই 3 টকাটো দি তাক ধাৰ মাৰি দিছোঁ একদম। হয়নে নহয়? মানে এতিয়া সেইটো কথা মনত পৰি মোৰ মানে হাঁহি উঠি থাকে। 3 টকা এটাৰ কাৰণে মোক কিমান মানে সি মানে বহুত সেই কৰিছিল আৰু ভয় দেখিছিল, তোক মাৰিম কিবা কৰিম, তোক যাবা নেদাও ঘৰত, এনেকৈ ৰাস্তাত এনেকৈ হাত মেলি এনেকৈ থিয় হৈ থাকে। তাৰপিছত আৰু কি ক'ম, মই সেই 3 টকাটো কিবাকৈ মই ধাৰ মাৰি দিলোঁ। ধাৰ মাৰি দিয়ে এতিয়া মানে সি মানে কৈ থাকে, এতিয়া মানে আগতে মানে এনেকুৱা আছিল, এতিয়া নহয় মানে এতিয়া মনটোত আৰু বহুত চেঞ্জ। আগতেও ভাল আছিল, কিন্তু আগতে যিহেতু মানে সিমান ভাবি পোৱা নাছিল, মানে ভাঙিছ বা দিবই লাগিব সেনেকুৱা আছিল। এতিয়া মানে সেনেকুৱা নহয়, এতিয়া পাৰিলে মানে আমাক বহুত মৰমো কৰে আৰু এতিয়া মানে বহুত আৰু ভাল আৰু এইবিলাক আমি পাহৰি গৈছোঁ সৰু কথাই না। তোৰ খবৰ কি ক? আছোঁ ৰ'বা, মানে তাই লাজ আৰু এয়া মানে চিকেন কাটি আছে ন অপু, কিহৰ ন? পকৰা ড্ৰাই ফ্ৰাই এইবিলাক বনাই আছে মানে এই মছলা মানে সানি থৈ দিবা নেকি? সৰস্বতী মাহঁত আহিব। সৰস্বতী মা ৰ'বা, অপুৱে নেকি বেলেগ ছোৱালী চালি কি খুচিৰ কিবা হয় নেকি? খুচিৰ কিবা হয় নেকি? খং চং কৰা নেকি তুমি? নকৰা, ভাল পাওঁ। ভাল পায় মোৰ লাজ লাগে। তাইৰ মানে কি ভিডিঅ' বনালে বোলে তাইৰ লাজ লাগে, সেইবাবে তাইৰ লগত মোৰ একো কথা নাই। মোৰ কথা আছে মোৰ ভাইটিৰ লগত। এয়া মানে হেৰি মিক্স কৰি সানি আছে, কি বুলি কয় ইয়াতো? চিকেন মেগিনেট কৰি আছে। মই নাজানো, গতিকে তুমিও কৈ থাকিবা, তেতিয়াহে ভিডিঅ'টো মানে সেই হ'ব আৰু চবেই গম পাব। আচলতে মই নাজানো, আপোনালোকে গম পাব। আৰু এফালে সি কাম চাম কৰি আছে ধুনীয়াকৈ, এইফালে এইবিলাক বনাই থৈছে। আৰু এইফালে আমাৰ কি ধুনু কি কৰি আছা তুমি? মানে হেৰি আৰু মই চাওমিনৰ কবি বুলি ভাবিছিলোঁ, নহয় আচলতে সিহঁতে ভাত খাব এতিয়া, মানে ভাত ৰন্ধাৰ কাৰণে যোগাৰ কৰি আছে। আৰু এইফালে এই মানে হাঁহি আছে, কিয় এই মানে হেৰি কেমেৰাত মানে ওলাব নিবিচাৰে। চাওকচোন ৰাইজ, চাওক। ৰান্ধনীকতো দেখাই আছোঁ মই, ৰান্ধনী পুৰা ৰন্ধাত ব্যস্ত। ইমান লাজ কৰে দেখিছেনে? ইমান কষ্ট মানে। তুমি বিয়া পতা কিমান বছৰ হ'ল? 5 বছৰ। 5 বছৰ, 5 বছৰ লগৰী। মানে দুয়ো বহুত কষ্ট কৰি ৰেষ্টুৰেণ্টখন মানে খুলিছে আৰু আগতে আমাৰ তাতে আছিল, এতিয়া মানে উঠি আহি কিনে ৰেষ্টুৰেণ্টখনো বনালে আৰু ইহঁতে ধুনীয়াকৈ থাকেও। আৰু গাহৰি চাহৰি আছে আৰু পিছফালে আছে একদম গাহৰি। এতিয়া মই ক'ব লৈছোঁ মোৰ অনুভৱটোৰ কথা। আচলতে মানে ৰেষ্টুৰেণ্টখনত আহি অনুভৱটো এনেকুৱা লাগে, মই ৰেষ্টুৰেণ্টখনৰ পৰা মই নাযাওঁৱে নেকি তেনেকুৱা লাগে। ইয়াত বহি থাকিবৰ মন যায়। আৰু আপোনালোকেও ইয়াতে আহি কিনে খোৱা লোৱা আদি কৰি কথা বতৰা পাতি একদম বহি থাকিব পাৰিব। একদম ধুনীয়া পৰিৱেশ হয়, চাওকচোন ইমান ধুনীয়াকৈ বনাইছে ৰেষ্টুৰেণ্টখন। ওচৰতে এনেকৈ পুখুৰীটোও আছে মজাকৈ, আৰু ইয়াতে এনেকৈ বহি আপোনালোকে যি অৰ্ডাৰ কৰে একদম ধুনীয়াকৈ বহি খাব পাৰে। বোলে গাড়ী মটৰো আহি আছে, ধুনীয়া হয় মানে একদম মজা হয়। আপোনালোকে আহি যাওঁ এইখন ৰেষ্টুৰেণ্টত, ইমান মজা ৰেষ্টুৰেণ্ট। আৰু মানে কি ৰেষ্টুৰেণ্টখন দেখাত যিমানে ধুনীয়া, মানে যি অৰ্ডাৰ কৰে মানে বস্তুবিলাকো বহুত ধুনীয়া হয়, মানে ধুনীয়াকৈ বনাই দিয়ে আৰু একদম মজা হয়। আৰু আপোনালোকে আহক ধুনীয়াকৈ ৰেষ্টুৰেণ্টখনত আহি কিনে চাই লওক কেনেকুৱা লাগে। এইফালে চাওক, ধূমপানে অকল আপোনাকে নহয় আপোনাৰ পৰিয়ালকো শেষ কৰি দিয়ে। এইফালে লিখা আছে সমন্বয় আড্ডা, হোম ডেলিভাৰী এভেইলেবল, মানে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আৰু ফাষ্ট ফুড এণ্ড ৰেষ্টুৰেণ্ট আৰু পাইকাৰকুছি কমাৰকুছি ৰোড এণ্ড নলবাৰী আছাম। ফোন নম্বৰ ধুনীয়াকৈ দিয়া আছে। আৰু ইয়াত ধুনীয়া আৰু যি অৰ্ডাৰ কৰে, ইয়াত কফি চফি একদম ধুনীয়াকৈ, চাওমিন মজাকৈ আৰু এয়া আমাৰ কলিজা একদম ইয়াত মানে খেলি আছে একদম। আজি মই ৰেষ্টুৰেণ্টখনেই দেখাই থাকিম বুলি ভাবিছোঁ আপোনালোকক। ইয়াত মানে লিখাই আছে চিকেন ম'ম', ভেজ চাও, এগ চাও, চিকেন চাও, ভেজ ৰোল, এগ ৰোল, চিকেন ৰোল, বাবা ৰোল, চিকেন পকৰা, প্লেট চিকেন পকৰা, পাৰ পিচ
চিকেন ড্ৰাই ফ্ৰাই এনেকৈ দাম চাম ধুনীয়াকৈ লিখা আছে। ভেজ মেগী, এগ মেগী, চিকেন মেগী সকলোবিলাক মানে মেগী, নৰ্মেল টি, কফি, এগ ফ্ৰাইড ৰাইচ, এগ ফ্ৰাইড ৰাইচ, চিকেন ফ্ৰাইড ৰাইচ সকলো। আপোনালোকেও এটা কমেণ্ট কৰিবচোন ৰেষ্টুৰেণ্টখন কেনেকুৱা লাগিছে। একদম ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাই দিব এই ঠাইখিনি কেনেকুৱা আৰু ৰেষ্টুৰেণ্টখন কেনেকুৱা। একদম ধুনীয়াকৈ এটা কমেণ্ট কৰিব। যি দুষ্ট কৰি আছে মানে তাক মই ল'ব লগা অৱস্থা হৈ গৈছে। মানে ইয়াত পুখুৰী চুখুৰী আছেতো, পৰি গ'লে চেচ আৰু মোৰ সৰ্বনাশ হৈ যাব আৰু সেইকাৰণে কোলাত লৈ লৈছোঁ তাক। কোলাত লৈ ভিডিঅ' বনোৱা বহুত কষ্ট হয়, গতিকে অকণমান লৈছোঁ। আৰু এই ৰেষ্টুৰেণ্টখন দেখিবলৈ দিনতে যিমান ধুনীয়া, গধূলি আৰু সিমান বেছি হয় ধুনীয়া, তাতকৈ বেছি হয় আৰু ধুনীয়া। মানে লাইটিংবিলাক বহুত যে, মানে সকলোফালে লাইটিং মানে ধুনীয়া ধুনীয়া কালাৰিং লাইটবিলাক লগাই দিছে। একদম লেগ পিচ চাওক, একদম ধুনীয়াকৈ সজাই থৈছে আৰু এয়া ধুনীয়াকৈ বনাই আছে কেৰাহীত মজাকৈ। এতিয়া আৰু খুচি বাইদেউ কি বনাই আছে আপুনি? চাহ মানে কফি বনাই আছে? কফি নহয় চাহ বনাই আছে। বা তাইক দেখাম বুলি তাই আগতে মানে মুখখন আড়াল দি দিয়ে, দেখিছেনে? তাইৰ কলিজাই চিকেন পকৰা খাব ন, অকণমান খাই দিয়াচোন। অকণমান খাই দিয়া, পকৰা অলপ খাই দিয়া। ঘৰতে বহিছোঁ ধুনীয়াকৈ। আৰু এতিয়া মানে বাবুক খাবলৈ দিছে, মই অকণমান টেষ্ট কৰিলোঁ আৰু এতিয়া সেইখিনি বাবুক মানে টেষ্ট কৰাই দিওঁ। চিকেন পকৰা আৰু চিকেন চাওমিন খাবলৈ দি আমি আৰু ভিডিঅ'টো সমাপ্ত কৰিম। এতিয়া আমি কলিজাৰ লগত যাব ওলাইছোঁ ন, কলিজা হয় ন কোনো? আমি এতিয়া ঘৰত যাওঁ ন, এতিয়া গৈ থাকোঁ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগতে ধুনীয়াকৈ এটা কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিব কেনেকুৱা লাগিছে।